বন্ধুসকল আপোনাৰ নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰিভিউ কৰিব গৈ আছোঁ বাজাজ পালচাৰ NS 160 বাইকখনৰ ওপৰত। বাইকখনৰ কি ফিচাৰ্ছ আছে, মাইলেজ, টপ স্পীড, ডাউন পে'মেণ্ট আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি লোৱা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে বৰ বিশেষ দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু লগতে কোনোবা যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। প্ৰথমতে ক'ব লাগিব ইঞ্জিনটোৰ বিষয়ে। ইঞ্জিনটো হৈ গ'ল 160.3 cc অইল কুলেড ইঞ্জিন হয় আৰু বাইকখনত এটা নিৰ্দিষ্ট পাৱাৰ থাকে। পাৱাৰটো হৈ গ'ল 17.03 bhp, 9000 rpm প্ৰডিউচ কৰে আৰু টৰ্কটো হৈ গ'ল 14.06 নিউটন মিটাৰ, 7250 rpm প্ৰডিউচ কৰে। এতিয়া আহোঁ মাইলেজটো মতে। মাইলেজ কোম্পানী মতে হৈ গ'ল পাৰ লিটাৰত 45 কিলোমিটাৰ যায়। আপোনালোকে কোনে কোনে ইউজ কৰি আছে বাইকখন কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে 1 লিটাৰত মাইলেজ কিমান দিয়ে। আৰু ফিউল টেংক কেপাচিটিটোৰ বিষয়ে কওঁ যদি, ফিউল টেংক কেপাচিটিটো হৈ গ'ল 12 লিটাৰ আৰু ৰিজাৰ্ভ ফিউল যোনটো থাকে বাইকখনৰ সেইটো হৈ গ'ল 2.4 লিটাৰ। আৰু টপ স্পীডটো যদি চাওঁ তেতিয়াহ'লে টপ স্পীডটো হৈ গ'ল 130 কিলোমিটাৰ। আৰু গিয়াৰ বক্স আমি সকলোৱে জানো 5 স্পীড গিয়াৰ বক্স। আৰু ব্ৰেকিং চিষ্টেমটোৰ বিষয়ে চাওঁ যদি, ব্ৰেকিংটো হৈ গ'ল ডুৱেল চেনেল ABS। টায়াৰটো হৈ গ'ল ফ্ৰণ্টত 100/80 আৰু বেক চকাটো হৈ গ'ল 130/70, 17 ইঞ্চি টিউবলেছ টায়াৰ হয়। আৰু ৱেইটটো হৈ গ'ল বাইকখনৰ অভাৰঅল ৱেইট হৈ গ'ল 152 kg। আৰু চিট হাইটটো যদি চাওঁ তেতিয়াহ'লে 805 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো 170 mm। ইনষ্ট্ৰুমেণ্ট কনষ্টল যোনটো এতিয়া নতুন হয় 2025 মডেল, সেইটোত সম্পূৰ্ণ ডিজিটেল হয়। মোবাইল কানেক্টিভিটি আছে, টাইম দেখাব, আপোনালোকৰ SMS আৰু কল এলাৰ্টটো দেখাব। মেইন আহোঁ হেডলেম্পটোলৈ। হেডলেম্পটো হৈ গ'ল সম্পূৰ্ণ LED, দেখিছে স্ক্ৰীণত লগাই দিছোঁ। আৰু ব্ৰেক লাইটটো হৈ গ'ল LED। আৰু ছাৰ্ভিচিঙৰ বিষয়ে আহোঁ। ফাৰ্ষ্ট ছাৰ্ভিচিংটো হৈ গ'ল 500 পৰা 750 কিলোমিটাৰ ভিতৰত কৰিব লাগিব, নহ'লে 30 পৰা 45 দিনৰ ভিতৰত। স্ক্ৰীণত লগাই দিছোঁ, দেখিছে ন বন্ধুসকল। ছেকেণ্ড ছাৰ্ভিচিংটো হৈ গ'ল 4500 পৰা 5000 কিলোমিটাৰ ভিতৰত ছাৰ্ভিচিং কৰিব লাগিব, নহ'লে 240 দিনৰ ভিতৰত। আৰু থাৰ্ডটো হৈ গ'ল 9500 পৰা 10000 কিলোমিটাৰ ভিতৰত, নহ'লে 360 দিনৰ ভিতৰত। এতিয়া আহোঁ বাইকখনৰ অনুৰোধ প্ৰাইচটোলৈ। অনুৰোধ প্ৰাইচটো হৈ গ'ল 1,72,020 টকা। আপোনালোকে স্ক্ৰীণত লগাই দিছোঁ, দেখিছেনে বন্ধুসকল, 1,72,020 টকা। আৰু এতিয়া চবতকৈ ল' ডাউন পে'মেণ্টটো যদি দিয়ে বাইকখনত, তেতিয়া ল' ডাউন পে'মেণ্টটো হৈ গ'ল 30,000 টকা যদি দিয়ে 3 বছৰৰ কাৰণে। 30,000 টকা যদি 3 বছৰৰ কাৰণে দিয়ে তেতিয়ালৈকে প্ৰত্যেক মাহৰ আপোনালোকৰ EMI আহিব 5,010 টকাকৈ বন্ধুসকল, 5,010 টকাকৈ। আৰু ছেকেণ্ড আৰু এটা EMI চাইছিলোঁ, মানে ডাউন পে'মেণ্ট চাইছিলোঁ, ছেকেণ্ড আৰু এটা ডাউন পে'মেণ্ট চাইছিলোঁ, সেইটো হৈ গ'ল 60,000 টকা যদি আপোনালোকে ডাউন পে'মেণ্ট দিয়ে 36 মাহৰ কাৰণে, অৰ্থাৎ 3 বছৰৰ কাৰণে। সেইটো প্ৰত্যেক মাহৰ EMI আহিব 3,938 টকাকৈ, 3,938 ৰুপিজ। এইটোৱে আছিল বন্ধুসকল বাইকখনৰ ওপৰত এটা সৰু ৰিভিউ ভিডিঅ'। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নেক্সট কি বাইকৰ ওপৰত ৰিভিউ লাগে কমেণ্ট কৰক। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।